Nice session. Hey, only Jay. Society nowadays. Hey. Insect di. Komolda tu logo siapa guys zalla. তো এই গাইছ ওয়েলকাম টু মানি ব্লগার আপোনালোক জনালো থাক তো গাছ টাইম এতিয়া মোটামুটি ঠাই দিওঁ মই চাহ বাৰ 9:50 মানে গাইছ পথ অলপ ব্ৰাইটনেছটো কম হৈ আছে সেইকাৰণে দেখা পোৱা নাই 9:50 আহি পেলাই মই মাথালিৰ ওপৰ মানে ইংলিছ ব্লগাৰ মাথাটো খাই পেলছি গাইছ ৰাতিপুৱাই পুৱাই এই গাইছ টাইমটো দেখে দেও ৰ'ব ক'ত গেলাই এই গাইছ টাইম চাও দেখছ না 9:50 বাকী বাকি আছে ইংলিছ ব্লগাৰ কি যায় বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই কে কিন্তু কি দিবি ভাই কন্টেন্ট মিলাব পৰা নাই মই এটা শর্ট ফিল্ম কৰিম বুলি ভাবিছো সেই লাষ্ট অপচন আছে মানে বেলেগ কন্টেন্ট নাই ইয়াৰ মাথাত শর্ট ফিল্ম হ'ব তোৰ সেই মোবাইল দি শর্ট ফিল্ম কৰিবি হ'ব এইটো মোবাইল দি হ'ব এইটো দি চলি যাব মজা ঠিকে আছে দে আৰু বাকী জয়ন্ত দা ৰাতিপুৱা মোৰ ওচৰত হাৱা মাৰ বেয়া আছিল কি হাৱা মাৰছিলে সেই দেচোন মানে মই এটা মোবাইল এটা ললো চাও কেনে মোবাইলটো চাও 13 Pro Max চাও উলা নহয় এইটো দেখাব নোৱাৰে তই একবাৰ দেখাও এই চাক বম মোবাইল লৈছো অগাত নাই মোবাইল ল'ব কাৰো অগাত নাই না এই উল্টে দেচোন চাক এই গাইছ কালি বাৰ বোলে গাঁৱত যি হাৱা দি আছে এনকে লৈ যায় এনকে কথা পাতে আৰু বহুতে বোলে সুধিছে এটা ফটো মাৰ 200 মেগাপিক্সেল গাইছ আৰু বাকী গাইছ জয়ন্ত দাক ভগৱানে এটা বস্তু দিবা পাৰি গেছি চব দিছি মানুহটো নাক আছে মুখ আছে তাৰ চকু আছে ভৰি দুখন আছে হাত দুখন আছে কিন্তু এটা বস্তু দিবা পাৰি গেলাক সেই বস্তুটো লাজ একদম লাজ নাই যদি মানুহ এটা কয় তোমাক মই 500 টকা হাজিৰা দিম এইটো মানুহ তুমি লাজ কৰা নৰবু গাইছ মানে লাজ নাই জন্মই নলা বাকী গাইছ মোবাইলটো চাব পাৰে দেখাৰে না ভালেই গাইছ আৰু পহৰ কিবা ইনকে দিলে নুমি যায় ইনকে দিলে অলপ বাঢ়ি আহে চাব পাৰে আপোনালোকে মোবাইলটো আনাই ঠিকেই আছিল কিন্তু ঠকা দিছি মোক জয়ন্ততে কে আনা তুমি ইমানটো হা গাঁৱত কেইটাৰ আগত হাৱা মাৰছ গাঁৱত কেইটা চিষ্টেমতে আনা মোবাইলটো এবাউট এ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে বাকে পাৰ্থ ফোন মাৰছি পাৰ্থ হয় মাথালি পুত্ৰ বা ইংলিছ ব্লগাৰ এটি এই ইংলিছ ব্লগাৰ এটি শুরু বা দা যা আছো দা মই আৰু বাকী এই ৰিল এটা আপলোড দেখিছি ইনষ্টাগ্ৰামত লকো ভাই 21 বুলি আছে গাইজ যাই কিনে ফলোটো কৰি দিবি গাইজ ধন্যবাদ ফলো বেক চবকে দিম বাকী গাইজ আহি পালো কিবা এটা জাগা মানে মাথালি ওপৰে গাইজ আৰু বাকে ইংলিছ ব্লগাৰে মুঠ পাদ্য কিবা মুঠ নাই এইগিলা মুন পাদ্য কিবা নামকে কৰি আছে কিবা এটা আৰু গাড়ীখন মোবাইলটো ইয়াতে আছে এখন ষ্টাৰ্ট দিওঁ আৰু বাকী গাইছ মই এটা কথা কওঁ এটা নেক্সট যোনটো ভিডিঅ' দিছিলোঁ মই গাৰ্লফ্ৰেণ্ডৰ লগত ক'ত গৈ কিবা নামকে লিখিছিলোঁ থামডেলত গাইছ বহুতে কৈছি কিবা দেখক কিবা সেই কৰা থামডেলত লেখা মানে কেছটো কি গাইছ ভিডিঅ'টো ভাল হোৱাৰ পিছত তাত কি লেখোঁ তাৰমানে মই বিচাৰি নাপাওঁ সেইকাৰণে মই জিটি লিখি দিওঁ আজিতো দেখা নাই মই আজিতো কিবা লিখি দিছোঁ নতুন মোবাইল লওঁ সেই লিখিছোঁ বোধহয় নাজানো আৰু গাইছ ফটোখন উঠছোঁ কিবা কৰোঁ নাজানো তো বাকী সেয়ে গাইছ বেয়া পাই লাভ নাই মানে কি ভিডিঅ'টোতো ভাল হৈছে না ভিডিঅ'ই লাগে থামডেল লাগে নেকি কথা শেষ নেকি কি গাইছ 5 দিনমান হ'ল এই কুকুৰটো আহি আমাৰ ঘৰত থাকে সদায় খাই ভাত চাত সদায় খায় আৰু মুখখন কেনে দেখিছেচোন তাক কি গাইছ ডাইৰেক্ট আহি পেলাই কমল দাঁতৰ ঘৰ মানে কি কিবা এটা বোলে আনি দিব লাগে বৰমাইক আৰু বাকী পথা চথা চাব পাৰে সদায় হাল মাৰি আছে দুনিয়াৰ সি এবাৰ হাল আৰু গাইছ বতৰটো একেদিন অলপ বেয়া বাকী খেতি গাইছ কমল দাহঁতৰ লগত আছে এবাৰ গাইছে জ্বালা আৰু এবাৰ ভেন্দি আছে বাংনা আছে আৰু ফুল আছে গাইছ মজা গাইছ এডাল ফুলৰ নাম যদি কোনোবাই জানা কমেণ্ট কৰি দিবিচোন আৰু বাকী এবাগে এডাল পলিষ্টাৰৰ মানে চুৱেটাৰ আন পায় ইমান ডাঠ কোনোবা ফোন মাৰছি ক আৰু বাকী গাইছ কমল দাঁতৰ ঘৰ তালা মাৰা মানে বৰমাই ইয়াত বিজেলিত গেছি বোলে 5 মিনিটত ৰখি দিবা দিছি মোক বাকী ৰখি দিওঁ চিন্তা নাই পথা চথাৰো মই চাই ৰাখিব লাগব বাকী চাইকেল দোকান থৈ গৈছি মানে গাইছ মোক কণ্টেণ্ট হ'লে আৰু একো নাংগে সেইকাৰণে গাইছ বৰমাই আহি পেলাই এতিয়া মই চকত যাব খুজিছিলোঁ মানে গাড়ী চাড়ী লৈ এতিয়া মই বৰ্তমান কমল দাঁতৰ ঘৰতে আছোঁ যি বৰষুণ গাইছ চাওঁ পথাৰ ভৰ্তি মানে গাইছ এইবাৰ বানপানী আহাটো 100% and 10% গাইছ বানপানী আহিব নাংগে বানপানী হ'লে বহুত কষ্ট হয় তো কিনো কৰিবি গাইছ আপোনালোকে চাব পাৰে বতৰ কেনে হৈ গৈছে বৰষুণ সেইভাগে চাওকচোন তত্তৰে উটুত দেই হেণ্ডছেক দি খাবা দিয়া হেণ্ডছেক দি মোক চাইছোঁ
বাকী গাইছ বৰ্তমান আছোঁ মই বাৰীত আৰু বাৰীত গাইছ খাল চাব পাৰে আপোনালোকে খালটো চাই লওক একে গেলি পানী আহি বেছি গাইছ আৰু দুই জাক বৰষুণ মাৰে এই পাৰ হৈ যাব মানে গাইছ আগদিন আপোনালোক মই দেখিছিলোঁ তাতে আহিছিল পানী আজি এই আহি পালাক আৰু গাইছ আমাৰ মানে খেতি আপোনালোকে চাব পাৰে আৰু এইটো খালো ভৰ্তি হৈছে দিয়কচোন বাকী এইগিলা বাদ দিলোঁ আৰু আপোনাৰ খেতি চাব পাৰে আমাৰ এবাৰ কি গাছ নাজানো মই ৰুইছিলোঁ মানে গাছ কি নাজানো কিন্তু গাইছ এবাগে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গাইছ এবাগে এডাল হ'ল আমৰাৰ গাছ আমৰাৰ গাছৰ তলত এদিয়া গৈছে আৰু এবাগে পানী গাইছ এইগিলা পানী আৰু বাকী গাইছ যোনটো চেমচাং দি মই ভিডিঅ' বনাওঁ মানে কেছটো কি জানা চাইচোন সেই ওলাই যায় ভালকৈ শান্তিমতে কেমেৰাটো কৰিব নোৱাৰোঁ গাইছ আৰু কেমেৰা কি বুলি কয় কেমেৰা গাইছ গুলি গাইছ ৰ'ব মই দেখাই দি আছোঁ বেকত চাব পাৰে আপোনালোকে ভিডিঅ'ত যাক ৱাইডত যাক আৰু কেমেৰা চাক গাইছ চাক কি মজা কেমেৰা আৰু গাইছ মোৰ মোবাইলটোৰ প্ৰব্লেমটো কি পক' মোবাইলটো দি ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ সেইকাৰণে গাইছ মই ভালকৈ ধৰি ল'ব লাগে মোবাইলটো ওলাই পৰি এইগিলাত পৰি যাব শকাডাল আৰু বাকী গেছ এইটো খালত মানে জাল অলপ পাত পেলাই থৈ দিছে না এই ৰিক্সা যাই পাইছে মাছ এই গেছ আৰু বাকী পকা লাগি গৈছে গেছ চাব পাৰে আৰু বাকী গেছ আপোনালোকক মাছ মাৰা ভ্লগ লাগে নেকি এটা কমেণ্টৰ জৰুৰত যদি কমেণ্ট 10টা আহে আৰু বেছি কমেণ্টটো আজিকালি আহিব নায়ে 10টা আহে যদি মানে মাছ মাৰা ভিডিঅ' আহি যাব জোৰা কাটা কুইচা মাৰা কিবা কৰা চব আহি যাব গাইছ এইগিলাখানত মাছ জালৰ ফেক্টৰী নামি দিম 2 দিন পাছত গাইছ এই থৌ চাব থৌ ৰিক্সা কি দেখুৱাব পাৰিলোঁ কি দেখুৱাব পৰা নাই মই বিশেষ বেছি নাজানো নৰ্মেল ব্লগ গেল গাইছ আজি ৰাতি মানে খানা এটা হ'ব যাই আছে হয় যদি ভালেই হ'ব তো বাকী এইটো ভিডিঅ'খিনিতে আৰু এইটো অলপ যদি ভাল পালাক ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আৰু গাইছ লাষ্টক গেলি কোনি চাই আছা লকো ভাই বুলি এটা কমেণ্ট কৰি দিবি আকৌ মই চাই আছোঁ দে লাষ্টক গেলি সেনেকৈ এটা কমেণ্ট কৰি দিবি গাইছ তেতিয়া গম পাম